নমস্কাৰ, এছ টিচিং চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ভাৰতৰ ৰাষ্ট্ৰপতি সম্পৰ্কে কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, কোনগৰাকী ৰাষ্ট্ৰপতি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত হোৱা প্ৰথম ৰাষ্ট্ৰপতি? এনচাৰটো হ'ব ৰামনাথ কোবিন্দ। কুৱেশ্যন নম্বৰ 2, ভাৰতত প্ৰথমবাৰৰ বাবে কোনগৰাকী ৰাষ্ট্ৰপতিয়ে প্ৰথম পচন্দৰ ভোটত নিৰ্বাচিত হ'ব পৰা নাছিল? এনচাৰটো হ'ব ডক্টৰ ভি গিৰি। কুৱেশ্যন নম্বৰ 3, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে নিৰ্বাচন কৰে? এনচাৰটো হ'ব সংসদ আৰু ৰাজ্যিক বিধানসভা। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত এজন ব্যক্তিয়ে ৰাষ্ট্ৰপতিৰ পদত সৰ্বোচ্চ কিমান বাৰ অধিষ্ঠিত হ'ব পাৰে? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব কোনো সীমা নাই, ন' লিমিট। কুৱেশ্যন নম্বৰ 5, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক কোনে শপত বাক্য পাঠ কৰোৱায়? এনচাৰটো হ'ব হৰিলাল কানিয়াই। তেখেত আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি। কুৱেশ্যন নম্বৰ 6, দুবাৰকৈ ৰাষ্ট্ৰপতি হিচাপে সেৱা আগবঢ়াইছিল? এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নাগৰিক বুলিলে কাক বুজায়? এনচাৰটো হ'ব ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 8, ৰাষ্ট্ৰপতি আৰু কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে এই দুয়োটা পদবীকেই অলংকৃত কৰা ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব বৰাগিৰি ভেংকট গিৰি অৰ্থাৎ ভি গিৰি। কুৱেশ্যন নম্বৰ 9, ভাৰতত ৰাষ্ট্ৰৰ প্ৰধান কোন? এনচাৰটো হ'ব ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 10, SC, ST আৰু OBC সকলৰ অৱস্থাৰ তদন্তৰ বাবে কোনে এখন কমিশ্যন নিয়োগ কৰিব পাৰে? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী লাভ কৰিছিল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব নীলম সঞ্জীৱ ৰেড্ডি। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? এনচাৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? এনচাৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পাছত প্ৰথম অধিৱেশন আৰম্ভণিৰ পাছত সংসদত কোনে ভাষণ দিয়ে? এনচাৰটো হ'ব ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক চুক্তি কাৰ পক্ষৰ পৰা পৰিচালিত হয়? এনচাৰটো হ'ব ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিয়ে আটাইতকৈ কম সময়কাল সেৱা আগবঢ়াব পাৰিছিল? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব জাকিৰ হুছেইন। নেক্সট কুৱেশ্যন, আমাৰ সংবিধানৰ কোন অনুচ্ছেদটো ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়া সম্পৰ্কিত? এনচাৰটো হ'ব অনুচ্ছেদ 54। কুৱেশ্যন নম্বৰ 18, চৰকাৰৰ কাৰ্যনিৰ্বাহক কাম কাজসমূহ কাৰ নামেৰে পৰিচালিত হয়? এইটো কুৱেশ্যনৰ শুদ্ধ এনচাৰ হ'ব ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, এখন ঠাইক অনুচিত ঠাই হিচাপে ঘোষণা কৰাৰ ক্ষমতা কাৰ আছে? এনচাৰটো হ'ব ৰাষ্ট্ৰপতিৰ। কুৱেশ্যন নম্বৰ 20, ভাৰতৰ প্ৰথম দলিত সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি কোন? এনচাৰটো হ'ব KR নাৰায়ণন। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি গৰাকী কোন? এনচাৰটো হ'ব প্ৰতিভা দেৱী সিং পাটিল। পৰৱৰ্তী ভিডিঅ'ত ৰাষ্ট্ৰপতি সম্পৰ্কে ছেকেণ্ড পাৰ্ট আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।